নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ খুবেই বেয়া আৰু গম পাইছে এইটো চেনেলত বহুত দিন ভিডিঅ' অহা নাই। বহুতে মোক সুধিছে কিয় ভিডিঅ' দিয়া নাই। এইটো বাৰু পিছৰ কথা, পিছত ক'ম। প্ৰব্লেম এটা হৈ আছে, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাই। আৰু আমাৰ এটা ব্লগ চেনেল খোলা হৈছে, মানে ব্লগ ভিডিঅ'সমূহ এইটো চেনেলত দিওঁ, আগতে জানে সকলোৱে। এটা নতুন চেনেল খোলা হৈছে, ব্লগ চেনেল, মানে ব্লগ ভিডিঅ' বনাবলৈ আৰু আপোনালোকে চাবলৈ নতুন চেনেল এটা খোলা হৈছে। প্লিজ আশা কৰোঁ ছাপোৰ্ট কৰিব আৰু সেইটো চেনেলত যেনেকৈ মৰম দিছিলে তাতো যাতে তেনেকৈ মৰম দিয়ে আৰু আশীৰ্বাদ কৰে, যাতে আগবাঢ়ি যাব পাৰোঁ মই। আৰু এইটো চেনেলত ভিডিঅ' নাপাব চাগে, অলপ প্ৰব্লেম হৈ আছে, পিছত বেলেগ এদিন ক'ম। কিন্তু এটা নতুন চেনেল খোলা হৈছে, প্লিজ ছাপোৰ্ট কৰিব। আৰু চেনেলটোৰ নাম হ'ল কলাবাৰী ব্লগাৰ বয়, কলাবাৰী ব্লগাৰ বয়। চাৰ্চ কৰি দিব, আহি যাব। আৰু ইয়াত ডেছক্ৰিপশ্যনত তাৰ লিংক আছে, আৰু ভিডিঅ'টো জলদি চাব। এটা নতুন ভিডিঅ' দি আছোঁ আৰু জলদি চাওককৈ ধুনীয়াকৈ, আৰু লাইক কমেণ্ট মানে এভৰিথিং কৰি দিয়ক। আৰু ছাবস্ক্ৰাইব কৰিব, আৰু চবতকৈ বেছি শ্বেয়াৰ কৰি দিয়ক নতুন চেনেলটো। ধন্যবাদ। জয় অসম।